নমস্কাৰ আপোনালোক সকলোকে অসম 24 চেনেলটোলৈ স্বাগতম জনাইছোঁ। APSC প্ৰাৰম্ভিক পৰীক্ষাত জুবিন গাৰ্গক লৈ প্ৰশ্ন, সামাজিক মাধ্যমত ব্যাপক চৰ্চা। অসম লোকসেৱা আয়োগ APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন CCEৰ প্ৰাৰম্ভিক পৰীক্ষাত এইবাৰ অসমৰ জনপ্ৰিয় সাংস্কৃতিক আইকন জুবিন গাৰ্গক লৈ এটা প্ৰশ্ন সোধা বুলি দাবী উত্থাপন হোৱাৰ পিছতে বিষয়টো সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। উপলব্ধ তথ্য অনুসৰি জেনেৰেল ষ্টাডিজ প্ৰশ্নপত্ৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠিত এজনীয়া ন্যায়িক আয়োগ সম্পৰ্কীয় এটা প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছিল বুলি বিভিন্ন মহলত আলোচনা চলিছে। এই প্ৰশ্নটোক কেন্দ্ৰ কৰি পৰীক্ষাৰ্থীৰ লগতে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলেও বিভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰিছে। বহুতে মত প্ৰকাশ কৰিছে যে সাম্প্ৰতিক ঘটনা প্ৰবাহ আৰু সমসাময়িক বিষয়বস্তুৰ ওপৰত APSCয়ে বিশেষ গুৰুত্ব আৰোপ কৰি অহাৰ বাবেই এনে প্ৰশ্ন পৰীক্ষাত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কিছুমান লোকে এই বিষয়টোক লৈ বিস্ময় প্ৰকাশ কৰাৰ লগতে সামাজিক মাধ্যমত ব্যাপকভাৱে পোষ্ট আৰু আলোচনা আৰম্ভ কৰিছে। এই প্ৰশ্নটোক কেন্দ্ৰ কৰি এতিয়া ফেচবুক বা অন্যান্য সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। বহুতে ইয়াক এইবাৰৰ পৰীক্ষাৰ অন্যতম চৰ্চিত প্ৰশ্ন হিচাপে অভিহিত কৰিছে।